আজি আজি কাটিমে চালা আজি কাটিহে আহিম আজি ঐ আহিছে নেকি তোমালোক গৈছো সোনকালে ওলাই আহা আজি কাটিহে এয়া হ'ল গদা যি স্বভাৱত এজন পৰকীয়া প্ৰেমিক ইজনী কি হ'ল ইজনী সোনকালে আহ সোনকালে এয়া হ'ল গদাৰ প্ৰথমা পত্নী ফুলেশ্বৰী যাৰ মুখখন লাওপাত কচুপাত ফুলেশ্বৰীৰ কোনো সন্তান নথকাৰ সুযোগ লৈ গদাই দ্বিতীয় এগৰাকী বিয়া পাতে আমি যাওঁ বল ঐ আজি কাটিহে গৈছো হেই নহয় মই কাটিব পাৰিম জানো মই আকৌ আগতে কাটি মেলি পোৱা নাই নহয় এয়া হ'ল গদাৰ দ্বিতীয় পত্নী তীখেশ্বৰী যাৰ প্ৰথমজন স্বামীৰ মৃত্যুৰ পাছত গদাৰ লগত বিবাহপাশত আবদ্ধ হয় কেলে নোৱাৰিবি আইও আমি যেনেকে কাটো তও তেনেকে কাটিব লাগিব খাবচোন একাহি পাৰ বৰ আমি কাটিলে তইও কাটিব লাগিব বল সোনকালে বল দেৰি হৈছে সোনকালে আৰম্ভটো ময়ে কৈ দিওঁ কৰ বুঢ়া বিয়া পাতিবলে দেখিলি এতিয়া সেই ঘৰত ফুটা টিঙত থাকিবলৈ নোৱাৰি পিনিহে নৰা কাটিবলৈ আহিছে আগতে ইমান কওঁ বোলো হেৰি ঘৰটো নৰাখিনি সলাব লাগিছিলে সেইবোৰ এতিয়া মনত নপৰে এতিয়া ঘৈণীয়েকজনী আনি ল'লে নহয় এতিয়া কাটিবলৈ আহিছে মই কাটিব নোৱাৰো হ'লে দেই মই অকল বহিহে থাকিম তহঁতি কাটিবি কি কাট হ'ব তই বকি থাকিব নালাগে তোৰ মুখখন যে একদম কামত একো নাই আকৌ মুখখন চাবি আকৌ একদম লাওপাত কচুপাত মাৰে কিনো খাই তোক জন্ম দিছিলে হেৰ হ'ব ঘৰত এতিয়া কাচিও নাই দেখিছ এই কটাৰীখনে কাটিব পাৰি এখন কাচি আছে পে হ'ব কটাৰীখনো আছে যে ঘৈণীয়েৰে যে এতিয়ালৈকে পোৱাহি নাই কি হ'ল এই কামৰ ভয়ত ক'ৰবাত থাকি আহিলে নেকি চাই থৈ আগে যা হয় দেই ইমান দেৰি পোৱাহি নাই কিনো কৰি আছে ৰহ মই চাই আহোগৈ তই হেৰি কৰ কামত লাগি থাক আকৌ পাল মাৰি নাথাকিবি আকৌ হ'ব যা বুঢ়া তই যিহে আকৌ নিজৰ লগতে কথা পাতি থাকিবি বুঢ়া সোনকালে আহিবি আকৌ দেই মই বেছিকৈ কাটি থাকিব নোৱাৰো আকৌ আনিছ নহয় এজনী খুৱাব বুঢ়া কি ভেবেলা লাগিছে যা সোনকালে চাই থাকিব নালাগে গৈছো ইজনী আকৌ যিহে বকনিবোৰ শুনি চব পাহৰিয়ে যাওঁ কি যে হৈছে পগলাই হৈছোগে নেকি এজনী কি হ'ল তোৰ কি হ'ল কি হ'ল তোৰ এজনী কেনেকে পৰি আছে কি হ'ল তোৰ কি হ'ল তোৰ আহি থাকোতে পৰিলো টোপনিয়ে গৈছিলো যে ইমান ধুনীয়া টোপনি এটা ধৰিছিলে তই কেনেকে পৰিলিনো এজনী আকৌ টোপনি গ'লগে কি হৈছে তোৰ টোপনি ধৰিছে কালি গোটেইখন পানী পৰিলে শুবলৈকে নাপালো ভালকে তই কেনেকে পৰিলিনো কেনেকে তই ইয়াত কেনেকে পৰিলো এনেকে ৰ'ব দেই চাওঁ আঁতৰি দিয়ক আপোনালোক মানে সেই বহুত দূৰ পালেগে মই মানে এনেকে যাওঁতে এজনী তোৰ মূৰত একো নাই নেকি তোক কেনেকে পৰিলি মই সুধিছোহে তোক দখাই দিবলৈ কোৱা নাই নহয় মই এইজনী মূৰত একো নাই এজনী হাবাঙীজনী কটা এজনী বৈ সেইজনীয়ে ৰখি আছে নহ'লে কিমান কি বলকি আছে চাগে ঠিকেই নাই সেইজনী লাওপাত কচুপাতজনী ক'তনো পেলালো পাপেকে এইবোৰ বৈ সোনকালে আইও হামনি লাগি গৈছেগে সিহঁতি ইমান দেৰি কৰিছে মই অকলে ইমানখিনি কাটি থাকিম নেকি সিহঁতিহে ঘৰ বনাব মই বনাম নেকি অকণমান শুইয়ে লওঁ কালি শোৱাও নহ'ল এপিনে টোপনি ধৰিছে দেই বহুত টোপনি ধৰিছে ইজনী ক'ত গ'ল আকৌ ইজনীক যে দূৰৰ পৰা দেখাই পোৱা নাই ভালহে আকৌ তুমি মই থাকিম আকৌ আমি দুটাহে এজনী যিহে লাওপাত কচুপাতজনী দুইটাকে কাটি পিচ কৰিব বৈ চাই আহোগে ক'ত গ'ল এজনী কিবা তুমি হ'বলা বাইদেউ শুবলৈ দি থৈ গ'ল মোক উঠাই লাগে শোৱা পোৱা তুমি এইবোৰ নাইন চাফি কৈছা কিন্তু বাইদেউক বেছি মৰম কৰা মোক মৰমে নকৰে শুবলৈ নিদিলে মোক
এইকেইজনীক ভাল কিন্তু পালো দেই এই কুম্ভকৰ্ণকেইজনীক এইও আহি শুই থাকিলে কি যে ভুল কৰিছিলোঁ মই হেৰ' এইজনীক মই শুবলৈ কোৱা নাই হ'লে এইজনী নিজে কেনেকেনো টোপনি যায় তহঁতৰ ইমাননো টোপনি থাকেনে তইও গৈ পিনি হৈ তাত পৰি পিনি টোপনিয়ে গ'লিগৈ আকৌ এইজনীক আকৌ লগাই থৈ গ'লোঁ কামত এইজনীও চালা শুই থাকিলে এতিয়া মই কি কৰোঁ আপুনি নোৱাকে কাটক আকৌ নোৱাকে কাটিব লাগিব এতিয়া নহ'লেনো কি কৰিম তহঁতৰ কিজনী একোৱে কাম নহয় মই নহ'লে যে কি হ'ব তহঁতৰ কিনো কৰিম নোৱাকে কাটো আৰু এইজনীও একদম কুম্ভকৰ্ণ সোণ দিলে তইও কুম্ভকৰণীয়েই নহ'ব আৰু ইহঁতৰ লগত